নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো এটা সৰু প্ৰশ্নেৰে আৰম্ভ কৰিছোঁ। আপোনালোকক এটা প্ৰশ্ন সুধিছোঁ মই। চাওক, আপুনি কি আজি যি জীৱনটো জীয়াই আছে, এই জীৱনটো সঁচাকৈয়ে আপোনালোকে বিচাৰিছিল নে, না কেৱল অভ্যাস হৈ গৈছে? যদি আপুনি কয় মোৰ চাকৰি আছে, মোৰ টেনশ্যন নাই, মোৰ দুখ নাই, যি আছে সেইটোতেই মই সুখী আছোঁ, পিছত কিবা কৰিম বা দেখা যাব পিছত, এতিয়া যেনেকুৱা আছোঁ এইটোতেই মই সুখী আছোঁ, তেনেহ'লে প্ৰিয় দৰ্শক, আপুনি আজি যি ঠাইত আছে সেইটোৱেই হৈছে কমফৰ্ট জ'ন। আৰু আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব কমফৰ্ট জ'ন মানে কি, ই কেনেকৈ জীৱনটো নষ্ট কৰে আমাৰ, কমফৰ্ট জ'নৰ পৰা বাহিৰত কেনেকৈ ওলাব পাৰি, ইয়াৰ বাবে 7টা পাৱাৰফুল উপায়ো জানিব। আৰু যদি আপুনি জীৱনত আগবাঢ়িব বিচাৰে তেন্তে এই ভিডিঅ'টো পুৰা শুনিব আৰু ভাল লাগিলে এটা লাইক কৰি বন্ধু বান্ধৱৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, চাওক, কমফৰ্ট জ'ন মানে কেৱল আৰাম নহয়। কমফৰ্ট জ'ন মানে যিবোৰ কামত কোনো ৰিস্ক নাই, কোনো ভয় নাই, যি কামত ফেইলাৰ নোহোৱা যেন লাগে, য'ত মানুহে জাজ নকৰে। এক কথাত ক'বলৈ গ'লে, আপুনি যি কামত আছে, যি কামটো সদায় কৰি আছে, আপোনাৰ অভ্যাস হৈ গ'ল, একেটা কাম কৰি আছে, বেলেগ কিবা কৰিবলৈ চেষ্টাই কৰা নাই। কিন্তু সঁচা কথাটো কি জানেনে? কমফৰ্ট জ'নে কেতিয়াও উন্নতি নিদিয়ে, ই কেৱল জীৱনটো চলাই থাকে, নহয়নে? কওকচোন, আপুনি নিজে ভাবি চাওক, একেটা কাম কৰি আছে আপুনি, উপাৰ্জনতো এই একেটাই হ'ব না। মাহৰ লাষ্টত হাতত কি বাচে ন? গোটেই মাহত যি উপাৰ্জন কৰিলে সেইখিনি সংসাৰৰ পিছতেই খৰচ হৈ যায়। আপোনাৰ হাতত কি বাচিলে? একোৱে নাই। তো আপুনি কেনেকুৱা আগবাঢ়িব পাৰিব বা জীৱনত উন্নতি কৰিব পাৰিব? সেইকাৰণে আপুনি কমফৰ্ট জ'ন এৰিব লাগিব, তেতিয়াহে আগবাঢ়িব পাৰিব। কমফৰ্ট জ'নে কেতিয়াও চিঞৰি নকয় যে জীৱনটো নষ্ট হৈ আছে, ই মিঠা শব্দেৰে আহে। ই ক'ব আজি থাকক, কালি কৰিম, মই অলপ বেছিয়ে ভাবি আছোঁ নেকি, সকলোৱেতো এইদৰেই জীয়াই আছে। আৰু এইবোৰেই লাহে লাহে কিন্তু সপোন মৰিবলৈ ধৰে, আত্মবিশ্বাস কমি যায় আৰু আনক দুখ দিবলৈ আৰম্ভ কৰে। এইটোৱেই হৈছে চাইলেণ্ট কিলাৰ। এতিয়া শুনক কমফৰ্ট জ'নৰ বিজ্ঞান। মানুহৰ মগজে কিন্তু দুটা বস্তু ভাল পায়। আমাৰ যে ব্ৰেইন আছে, ব্ৰেইনে দুটা বস্তু ভাল পায়। এটা হ'ল ছেফটি আৰু এটা হ'ল এনাৰ্জি ছেভ কৰা। চাওক, যিকোনো নতুন এটা কাম আৰম্ভ কৰা মানে এইটোত ৰিস্ক থাকে, ব্ৰেইনৰ এনাৰ্জি বেছি লাগে। সেইকাৰণে আমাৰ ব্ৰেইনে কয় এইটো নকৰিবি, এইটোত ৰিস্ক আছে, ভয় আছে। আপোনালোকে ভাবি চাব কথাবোৰ হয় নে নহয়। এইটো অলসতা নহয়, কিন্তু এইটো হৈছে ছাৰ্ভাইভেল প্ৰগ্ৰামিং। কিন্তু সমস্যা তেতিয়াই যেতিয়া আপুনি আপোনাৰ ব্ৰেইনৰ কথাটো শুনি লয় আৰু তাতেই ৰৈ যায়। এতিয়া শুনক, কমফৰ্ট জ'নৰ পৰা ওলাবলৈ ভয় কিয় লাগে? কাৰণটো হ'ল ফেইলাৰৰ ভয়। মানুহে কি ক'ব যদি মই ফেইল হৈ যাওঁ, তাৰ ভয়, মই পাৰিম নে নাই, এই ডাউট। কিন্তু মনত ৰাখিব, ভয় মানে ভুল পথ নহয়, কিন্তু ভয় মানে গ্ৰ'থৰ ছিগনেল হয়। যি কামত ৰিস্ক আৰু ভয় থাকে সেইটো ভাবিব জীৱনত আগবঢ়াৰ এটা ছিগনেল হয়। এতিয়া শুনক, কমফৰ্ট জ'নৰ পৰা ওলাই অহাৰ 7টা পাৱাৰফুল উপায়। যদি আপোনালোকে কমফৰ্ট জ'নৰ পৰা ওলাই আহিব বিচাৰে তেন্তে এই ফৰ্মুলাকেইটা শুনি লওক, ভিডিঅ'টো স্কিপ নকৰিব, এৰি নাযাব, পূৰা চাব। 1 নম্বৰত হ'ল নিজক প্ৰশ্ন কৰক, নিজক সোধক, মই এই কামটো ভয়ত এৰিছোঁ নে অলসতাৰ বাবে এৰিছোঁ? এই প্ৰশ্নটোৱে বহুতো মিছা ভাঙি দিয়ে। কিন্তু 2 নম্বৰত হ'ল 1% ৰুল ব্যৱহাৰ কৰক। একেবাৰে ডাঙৰ জাম্প নালাগে। আজি 1% বাহিৰত ওলাওক, কালি 2% ওলাওক, মানে ষ্টেপ বাই ষ্টেপ আগবাঢ়ক। আপুনি যি কৰিব বিচাৰে সেইটো সদায় অলপ অলপ চেষ্টা কৰক। আৰু 3 নম্বৰ হ'ল ডিছকমফৰ্ট শ্বেডিউল বনাওক। যিটোত আপুনি আনকমফৰ্টেবল ফিল কৰে সেইটো সদায় অলপ অলপ কৰক। এইটোৱে কিন্তু আপোনাৰ মাস্কলৰ দৰে হয়, যিমান ব্যৱহাৰ কৰিব সিমানেই শক্তিশালী হ'ব আপুনি। আৰু 4 নম্বৰ হ'ল ফেইলাৰক নতুন সংজ্ঞা দিয়ক। ফেইলাৰ মানে মই হাৰিলোঁ, মই নোৱাৰিম, এই কাম মোৰ বাবে নহয়, এনেকুৱা নাভাবিব। ফেইলাৰক এজন শিক্ষকৰ দৰে ভাবক। ফেইলাৰৰ পৰা শিকক, কি ভুল হৈছে, ক'ত ভুল হৈছে, এইবোৰ চাওক আৰু কওক মই এইবোৰ শিকিছোঁ বুলি। যদি আপুনি জীৱনত ফেইলাৰ নাপায় মানে আপুনি চেষ্টাই কৰা নাই। গতিকে ফেইলাৰক এজন শিক্ষকৰ দৰে ভাবিব, ক'ত কি ভুল হৈছে তাৰ পৰা শিকিবলৈ চেষ্টা কৰিব। আৰু 5 নম্বৰ হ'ল এনভাইৰনমেণ্ট সলনি কৰক। কমফৰ্ট জ'ন কেতিয়াবা মানুহৰ বাবেও হয়। নিগেটিভ মানুহ, অসৎ সংগ, কমফৰ্ট লাভিং ফ্ৰেণ্ড, এইবোৰৰ পৰা আঁতৰি থাকক। জীৱনত ছাকচেছৰ বাবে কেতিয়াবা কিছুমান সংগ এৰিবই লাগিব, কিছুমান মানুহৰ পৰা দূৰত থাকিব লাগিব। আৰু 6 নম্বৰ হ'ল নিজৰ আইডেণ্টিটি চেঞ্জ কৰক। নিজক কোৱা বন্ধ কৰক
যে মই এই মানুহ নহওঁ বা মই এই কামৰ বাবে নহওঁ, বৰঞ্চ এইটো কওক মই সেই মানুহ যি চেষ্টা কৰোঁ। এটা কথা মনত ৰাখিব, আপুনি নিজে নিজক যি ক'ব আপুনি তেনেকুৱাই হ'ব। গতিকে নিজে নিজৰ ওপৰত বিশ্বাস ৰাখিব। আৰু 7 নম্বৰ হ'ল পেইন অফ ৰিগ্ৰেটক ভাবক। নিজে নিজক সোধক 5 বছৰ পাছত এই সিদ্ধান্ত নল'লে মই ৰিগ্ৰেট কৰিম নে? ৰিগ্ৰেটৰ পেইন কিন্তু ফেইলাৰৰ পেইনতকৈও বেছি ভয়ংকৰ হয়। জীৱনত সফল মানুহ আৰু সাধাৰণ মানুহৰ মাজত পাৰ্থক্য কেৱল এটা, সফল মানুহে ভয় থাকিলেও আগবাঢ়ে আৰু সাধাৰণ মানুহে ভয়ক এক্সকিউজ বনায়। কমফৰ্ট জোনে কিন্তু আপোনাক দুখ নিদিয়ে, কিন্তু গ্ৰেটনেছো নিদিয়ে। প্ৰিয় দৰ্শক, আজিৰ পৰা নিজে নিজক প্ৰমিছ কৰক, সহজ পথ নহয় সঠিক পথ বাচিম। প্ৰিয় দৰ্শক, এটা কথা মনত ৰাখিব, কমফৰ্ট জোনক ভাঙি যোৱা মানুহেই ইতিহাস লিখে। আশা কৰোঁ আপোনালোকে বুজি পালে কমফৰ্ট জোনে আমাক কিদৰে পিছ পেলায় আৰু কেনেকুৱা আমি কমফৰ্ট জোনক পিছ পেলাই জীৱনত আগবাঢ়িব পাৰোঁ। তো গতিকে যদি আপোনালোকে জীৱনত আগবাঢ়িব বিচাৰে তেনেহ'লে কমফৰ্ট জোনৰ পৰা ওলাই আহক, এই মই কোৱা ফৰ্মুলাবিলাক ফ'ল' কৰক। আৰু কি ক'ম, আজিৰ ভিডিঅ'টোত ইমানেই। বেলেগ এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।